আজি মোৰ ভিডিঅ'টো লৈ আপোনালোকক বোলো নমস্কাৰ। ভিডিঅ'টো শেষলৈ চাব, যোনে নাচায় তেওঁলোকৰ এনে যাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এটা নিচেই বেয়া খবৰ আপোনালোকৰ মই মাজত লৈ আহিছোঁ। আজি হৈছে আপোনাৰ 29 তাৰিখ 7 মাহ 2022। আজিৰ এই তাৰিখে শুক্ৰবাৰ। আজি ডিম্পুদাৰ গাড়ীখন এক্সিডেণ্ট হৈছে। আপোনালোকক এটা ক্লিপ মই দেখুৱাইছোঁ, তাৰ পৰা কৈ আছোঁ কি হ'ল। নতুন গাড়ীখন থাৰখন জানেয়ে, চাওক কালি মানে খুন্দাইছে। মই থৈ দিছিলোঁ ৰাস্তাৰ কাষত, ময়ো সোমাই আছিলোঁ ৰাস্তাৰ কাষত, ৰাখি থোৱা আছিল, চলি থকা অৱস্থাত নাছিল। তো পিছৰ পৰা এখন গাড়ী টাটা টিয়াগো এখন আহি এই চাইডটোত পূৰা এনেকৈ মাৰি পিনে খুন্দাই পিনে মানে চব হৈছিল কি ঘটনাটো, ডিম্পুদাই গোৱালপাৰাত ভিডিঅ' বনাবলৈ গৈছিল। তাৰ পৰা ডিম্পুদাই আহি গোৱালপাৰাৰ মেইন টাউনত গাড়ীখন ৱাট লাইনৰ কাষত থৈ দিছিল। তাৰ পৰা এখন টাটাৰ গাড়ী আহি ডিম্পুদাৰ কি ক'ম আৰু, ভিডিঅ'টো চাই আপোনালোকে ক'ব আৰু। এই গাড়ীৰ অৱস্থা দেখিলোঁ, এই শেষ সম্পূৰ্ণ। ময়ো পিছপিনেদি আহি আছোঁ, মই দেখিছোঁ, কাৰণ ডিম্পুক ডাইৰেক্ট আহি এনে খুন্দাই দিছে। আৰু এইটো একদম ৰাস্তাৰ চাইডতে আছিল, মই একদম চাইডত আছোঁ, কোনো প্ৰব্লেমে নাই। আৰু এইখনে হ'ল খুন্দোৱা গাড়ীখন। এই গাড়ীখনো ভাঙি গৈছে, মানে বেলেঞ্চ নহ'ল আৰু কিবা কি হ'ল নাজানো আৰু, আহি পেলাই হঠাৎ মাৰি দিলে আৰু না কি বা। এতিয়া বগা চিন দেখিছে, বগা চিনৰ এইফালে আছিল ঠাইখন। তো এতিয়া পুলিচ আহিছে চাওক পুলিচে কি কৰে। এখন নাই টক্কৰটো একদম মানে সৰু টক্কৰ নহয়, হেভি টক্কৰ। আৰু মোৰ 1% মানে আধা পাৰ্চেণ্টটো ভুল নাই। সেইবাবে মানে বহুত বেয়া লাগিছে যে এখন থৈ দিয়া গাড়ীত আহি খুন্দা মাৰি দিছে। তাৰপিছত আহিল মানুহ, যোনে খুন্দাইছে তেখেতেও আহি পিনে মানে সেই আৰু বহুত মানুহ হ'ল। তাৰপিছত পুলিচ আহিল আৰু চাওক, মানে এক্সিডেণ্টটো পূৰা মাজত হৈছিলতো গোৱালপাৰা টাউনত, বহুত মানুহৰ ভিৰ লাগি গৈছিল। সেইবাবে গাড়ীখন লৈ পিনে গোৱালপাৰাৰ মহেন্দ্ৰ ডিলাৰত আহিলোঁ। আৰু মহেন্দ্ৰ ডিলাৰত চব চালে, চেক কৰিলে, টোটেল ধৰক কিমান টকা নাজানো, বহুত টকা, মানে একদম পূৰা এটা চাইড সম্পূৰ্ণ ডেমেজ হৈ গৈছে। বহুত বেয়া লাগিছে ডিম্পুদাৰ এই ঘটনা এটা হোৱাৰ কাৰণে, বহুত 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 বেয়া লাগিছে। অলপমান মই যদি পালি ভাল লাগে, তো সেই আৰু দিয়ে না নিদিয়ে বা। কালিতো ৰাতিয়ে হৈ গ'ল, তাতে থানাৰ পৰা গুচি আহিলোঁ। আৰু এতিয়া এই অৱস্থা, এতিয়া গুৱাহাটীত যাওঁ, গুৱাহাটীত গৈ পিনে গাড়ীখন দি থৈ আহোঁ। কিমান দিন বা লাগে চাওক। মেইনলি কি কৰিব লাগিব মোৰ মতে, এই যিটো পাৰ্ট, এই পাৰ্টটো চেঞ্জ কৰিব লাগিব। এই বাম্পাৰটো একদম ইয়াৰ পৰা থাকে না, এই সম্পূৰ্ণ বাম্পাৰটো চেঞ্জ হ'ব। বাম্পাৰটো গৈছে, এই যিটো পাৰ্ট আছে এই পাৰ্টটো চেঞ্জ হ'ব। আৰু লগতে এই পাৰ্টটো কি কৰে সেইটো নাজানো। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি মোৰ চেনেলটোত নতুন কৰি আহিছে, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।